তারা পাছা হয় না পিক পিস হয় বহুত ইউনিক হয় এখন ৰাস্তাটো ইমান সাজ গাহৰি পোৱা নাযায় তাত আমাৰ ফালেও হাংচং টেঙাই কয় আজি আমি এটা ব্লগ কৰিম বিশেষকৈ কাৰ্বি আংলঙৰ এটা বহুত ভাল জেগা আপোনালোক দেখাবলৈ যাম কাৰ্বি আংলঙৰ জেগাটোৰ নাম কি নামটো কি কি তাৰাপাছা হয় নহয় নাজানো তাৰা বাচি থাকোঁতে আজি পুলিচৰ দাণ্ডা নপৰিলে হ'ব 15 আগষ্ট বুলি আজি বোলে এৰি দিছে বোলে যি নহওক আপোনালোক আজি সুন্দৰ ব্লগ দেখাম বুলি প্ৰতিশ্ৰুতি দিছোঁ ড্ৰোন শ্বট থাকিব আৰু লগতে এপিক চিনেমেটিক শ্বটো থাকিব জোতা চোতা দেখিছে হাই ফাই জোতা হয় এইবোৰ আমাৰ জাপানিজ মানুহো আছে লগত আৰু আমি গৈ আছোঁ আজি তাৰাপাছালৈ তাৰাপাছত আপোনালোক দেখাম ভাল এটা ব্লগ খুব ভাল পাব তাৰাপাছৰ ব্লগটো চাই পেলাই আপোনালোকে কাৰ্বি আংলঙৰ বহুত ভাল ভাল আমি আজি 3-4জন ব্লগাৰ আছোঁ আৰু আমাৰ বাহনখন আপোনালোকে দেখক এইখন এপিক পিচ হয় বহুত ইউনিক হয় এখন জাপানিজ মানুহৰ দেউতাকে আনিছে তাৰপিছত আমি এতিয়া এইখনতে যাম সোমাই যাওক এজনকৈ মই ইয়াতে বহিম কাৰণ কিয় ইয়াত দাদা এজন আহিব অঁ দিয়ক এতিয়া আমি যাবলৈ ৰেডি হৈ আছোঁ এয়া হ'ল আমাৰ লগত লাইভ উইথ জ্যোতিষ্ণা এখন গাড়ীত আহিব নে বহিব তুমি ইফালে আহি যোৱা পাৰিব নেকি ইয়াতে পাৰিব কিয় ডাঙৰ লৈ দিয়া একো নহয় দিগদাৰ হ'ব আচলতে এইখিনিতে বহিব পাৰিবা বেগটো দিয়া গোলাপে চল নহয় জানো হয় নকৰিলোঁ এয়া হ'ল ৰেলি বাইকৰ বন্ধুসকল আজি আপোনালোকক কথাটো ক'ব পাহৰি গ'লোঁ হেপী ইণ্ডিপেণ্ডেন্স ডে দেউতাই কৈছে মোক মানে নেক্সট টাইম কিহৰ ওপৰত খুলিবা গেমিং কি গেম খেলা পাবজি ফ্ৰী ফায়াৰ এইবিলাকে ভাল হ'ব কৰিবা টিচাৰে তোমাক শিকাই দিব অলপ আৰু মোকতো চিনি পাই লকডাউন ব্লগছ লকডাউন চবে চিনি পায় एक तो सीन ना पाएगी ना देख सीन का और ৰেডিছনাক চিনি পাই নাই लाहा लाहा सीन पाबो মজা লাগিছে না रियान टीवी আনিছে ফ্লেগ ৰিয়া টিভি আনিছে ফ্লেগ আৰু আমাৰ খানা পিনা ফ্লেগখন ক'ত লগোৱা এতিয়া একবাৰ লগাই দিম নেকি ইয়াতে পাৰি নেকি লগাব এই আগত লগাই দিম হাততে লৈ লোৱা सारे जहाँ से अच्छा हिंदुस्तान हमारा वेलकाम टू पिकनिक स्पॉट साৰ্থে ৰংহাং আৰং ৰাস্তাটো ইমান ঠিক নহয় গাড়ী ইয়াতে পাৰ্ক কৰা হ'ল আৰু এতিয়া আমি ইয়াৰ পৰা খোজকাঢ়ি যাওঁ কিমান এনেকুৱা এটা ৰাস্তাত গাড়ী যাব ডেফিনেটলি থৰ বলেৰো স্কৰপিঅ' সেইবোৰ গাড়ী যাব কিন্তু আমি যিহেতু মাৰুতি 800 লৈ আহিছিলোঁ আমি ৰিক্স নল'লোঁ এনেকুৱা ৰাস্তাত গাড়ীখন আনি পেলাই আৰু উভতি যোৱা কথা আছে 15 আগষ্ট সেইবাবে আমি এনেকৈ অলপ দূৰ খোজকাঢ়িছোঁ খোজ কঢ়াটো ইনো ভাল বুলি আমি জানোৱেই আমাৰ এসোপামান ব্লগাৰ আহিছে দেই চব একদম ফাটাফাটি ব্লগাৰ চব অসমৰ বিখ্যাত ব্লগাৰবোৰ আমি একলগ গৈছোঁ আজি কুদেশ পায় আৰু একেবাৰে ইউটিউবত ফালি থাকিব 3জনমান একদম প্ৰসিদ্ধ ব্লগাৰ আজি ব্লগিং কৰি আছোঁ চিন্তা নকৰিব সকলোৰে ভিডিঅ'বোৰ লিংকবোৰ ডেছক্ৰিপশ্যনত দি যাম মই লাইফ উইথ জ্যোতিষ্ণা আৰু লগতে আপোনালোকে জানেই লকডাউন ব্লগছ আছে আমাৰ লকডাউন ব্লগছক চবে চিনি পায় সেইটো টেনশ্যন ল'ব নালাগে বাৰু
জেগাটোৰ বিষয়ে কিবা জানা যদি জেগাটোৰ বিষয়ে হৈছে কি কাৰ্বি আংলঙৰ বকলিয়াপা চেণ্টাৰ পাৰ হৈ পেলাই আপোনালোকৰ এই জেগাটো অৱস্থিত হয় আৰু আপোনাৰ ইয়াৰ পৰা যদি আপোনালোকে চাই দকমকালে বৰ বেছি দিন নাথাকিব। এতিয়া আমি সৰু সুৰা লুংলুঙীয়া ৰাস্তাটোদি গৈ আছোঁ। ইয়াৰ পৰা তাত গৈ পেলাই আমি দাৰাবাচা একচুৱেল পিকনিক স্পট যোনটো হয় সেইটো আমি পামগৈ। অলৰেডি চাগে এটা ইণ্ডিপেণ্ডেঞ্চ ডে ব্লগ আপোনালোকে দেখাই পালে আৰু মেবি এইটো ইণ্ডিপেণ্ডেঞ্চ ব্লগটো চাগে মেবি কাইলৈহে আহিব বা হয়তো পৰহিলৈ আহিব পাৰে। চ' আজিতো আপোনালোকে দেখা নাপাব, তথাপিতো ইণ্ডিপেণ্ডেঞ্চ ডে আপোনালোকক শুভেচ্ছা যাচিলোঁ আজি আকৌ। জাষ্ট প্ৰে কৰক যে কৰোণা পেণ্ডেমিকটো সোনকালে আমাৰ ইয়াৰ পৰা আঁতৰি যায় আৰু আমাৰ লাইফটো যাতে সকলোৰে ছাকচেছ হয় সেইটোৱে বিচাৰিছোঁ। বাইকাৰ সকলো ইয়াতে আহি পাইছেহি। ক'ৰ পৰা আহিছে আপোনালোক? কি হয় আপোনালোকৰ ৰাইডাৰ্ছ গ্ৰুপটোৰ নাম? আমাৰ ইউনাইটেড মটৰ বাইকাৰ্ছ। আপোনাৰ ফেচবুকত পেজ আছে নেকি? পেজ আছে ন? এতিয়া নাই। দিম আৰু আপোনালোকৰ এনে ইউটিউব চেনেল আছে নেকি? নামটো কি? আমাৰ 2-3জনমান আছে। এজনৰ ওপৰত কৈ দিলে হ'ব। নিহাল বসুমতাৰী আছে এটা ব্লগ। নিহাল বসুমতাৰী। এজন আছে আমাৰ। আপুনি আপোনাৰ ইউটিউব চেনেলটো মই দি দিম মোৰ ইয়াৰ চেনেলতে। আপোনালোকে দেখিলে অলপমান ৰাইডাৰ্ছসকলৰ লগত মই কথা পাতিলোঁ। তেওঁলোকৰ ইউটিউব চেনেলটো মই ডেছক্ৰিপশ্যনত দি যাম, আপোনালোকে চাব পাৰে। কাৰ্বি আংলঙৰ তেওঁলোক লাংহিঙৰ পৰা আহিছে। অলপমান বাইক তেওঁলোকে ইয়াতে থৈছে আৰু অলপমান বাইক তেওঁলোকে ওপৰৰ পাহাৰৰ ফালে গৈ আছে। আপোনাৰ বাইক চলাবলৈ মন গৈছে যেন লাগিছে, বহুত মন গৈছে। কি বাইক চলাব আপুনি? অঁ ঠিক আছে। অঁ গাহৰিটো ক'ত লোৱা হ'ল? গাহৰি লোৱা হ'ল ভিতৰতে হৈ গ'ল ন? এতিয়া গাহৰিটো ক'ত বনাব? গাহৰিটো মোৰ ঘৰতে বনোৱা হ'ব। ঠিক আছে বাৰু, কেনেকুৱা গাহৰি বনাই দি চাম। কোনটো আছে গাহৰি? অলপ দেখাই দিওঁ। আমাৰ গুৱাহাটীততো ইমান খাচ গাহৰি পোৱা নাযায় তাত। এতিয়া আপোনাৰ গাহৰিখিনিৰ লগত আপোনাকো অলপ শ্বট লৈ দিছোঁ। আপোনাৰ নামটো কি দাদা? ঠিক আছে দিয়ক। আজি অঁ ভিডিঅ'টো আকৌ এটা খুলিহে দিব লাগিব নেকি? আদা নহৰু ন? এইটো আদা নহৰু জলকীয়াও দি দিছে নেকি? জলকীয়া দিয়া নাই, দিমহে এতিয়া। মানে কাৰেণ্টটো আহিছে এতিয়া, গ্ৰাইণ্ডাৰত দি দিয়া। অঁ দি অলপ মাংসটো অলৰেডি বইল হৈ গ'ল। এইটো কি পাত হয়? এইটো আমাৰ কাৰ্বি আংলঙত হাংচং টেঙা বুলি কয়। হাংচং টেঙা মানে মেচা টেঙা বুলিও কয়। আমাৰ ফালেও হাংচং টেঙাই কয়। কিছুমানে মেচা টেঙা কয়। গুৱাহাটীৰ ফালে মেচা টেঙা বুলি কোৱা শুনিছোঁ। কি লৈ বহি আছে নেকি? নাই, মুৰ্গী লৈ বহি আছে। বৌ ওচৰৰ পৰা পলাই গ'ল, ভিডিঅ' কৰিম বুলি ভাবিছিলে, সেইটো কাৰণে বৌ পলাই গ'ল। বিশ্বতে দেখা পাৰোঁ মুৰ্গীটো কেনেকৈ কি বনাই আজি। কৰিছে ৰাইচ অকল লাষ্ট কিয় কৰিছে? খাওক খাওক। আৰু চিকেনো আছে। কেনেকুৱা লাগিছে খাই? আয়ুষ ভাল লাগিছে? জ্বলা খোৱা নাই? চিকেনটো জ্বলা আছে ন? প্লিজ কেনে পাইছে আপুনি? ভাল পাইছে? মাত নাইকিয়া হৈ গৈছে খাই খাই।
লকডাউন ব্লগ খাই খাই মাত নিদিয়া হৈ গৈছে সেইটো হয় কিন্তু লকডাউনটো শেষ হ'লে কি হ'ব অকল বহুত ভিডিঅ' দেখালোঁ বহুত কথা ক'লোঁ এতিয়া ভোক লাগি আহিছে ময়ো মোৰ খোৱা পাতত বহোঁগৈ তেতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো শ্বেয়াৰ কৰক ভিডিঅ'টো লাইক এটা কৰিলে টকা খৰচা নহয় আৰু চাই থাকক